কি খবৰ সকলো খবৰ নিশ্চয় ভাল আৰু মই গৈ আছো মানে দোকানত মানে কি কম আৰু এই চব জেগাবোৰ চব ন একদম দোকানত যাই আছো আৰু মানে এনে কি কৰিম আৰু দোকানত গৈ আছো চব এইফালে এনেকে এনেকে কৈ থাকো আমি চাওক না কি সুন্দৰ এই দোকানৰ পৰা আহিল ৰুমাছ নি আহিল ৰুমাছ নি আহিছে গাইছ পানী লগ হৈছে নেকি গাহৰি নি আহিম আজি খেতি পুৰা তামাম পানী পৰিছে ৰাস্তাবোৰ একেবাৰে চাচোন ভৰিকেইটা কি হৈছে ডৰ লাগি আছে কোন কাম কৰা মানে কি হৈছে এই কিন্তু মানে খালি পানী পৰিছে এনেকৈ পানী এইবিলাক পানী পৰি আছে লগত মানে বেছি গৰম নাই ঠাণ্ডাই প্ৰথমে কি পাতে মানে এবছৰ 3 বছৰ কি এনেকুৱা ঠাণ্ডাটো সদায় ঠাণ্ডা গৰম মানে হৈ থাকে ঠাণ্ডা গৰম হৈ থাকে না গৰম বেছি না ঠাণ্ডা বেছি আমাৰ অসমতো মানে 6 মাস ঠাণ্ডা 6 মাস গৰম 6 মাস পানী 6 মাস খৰাং এনেকাই ইয়াত এনেকৈ নহয় পানী পৰে মানে গৰম দিনতো এনেকৈ ইমান গৰম নাই ঠাণ্ডা দিনতো ইমান ঠাণ্ডা নাই মানে এনে অলপ মানে কিটো ভাল লাগে চাচোন কেনেকুৱা হৈ আছে ওপৰত ডাৱৰীয়া টাইপ মানে পানী পৰি আছে যোৱা ৰাতি পানী পৰিছে এইবিলাক ধুনীয়া চাওক ৰাতি পানী পৰিছে না সেইকাৰণে আৰু পানী পৰু দেখি পানী পৰিব নেকি সেইটো মানে কাপোৰ চাপোৰ ধুব নোৱাৰোঁ এনেকুৱা হৈ আছে কাপোৰ ধুই দিলেও কেনেকৈ শুকোৱাৰ কিবা নাই নুশুকাব সেইকাৰণে কাপোৰ ধুও নধু লাগি আছে কি কৰোঁ মানে আৰু গাইছ